Hello everyone, welcome back to my YouTube channel. মই মৌচুমী কুমাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। সো আজি আমি সকলো ৰেডি হৈছো আৰু আমি যাবলৈ হৈছো যোৰহাটতে থকা ৰামদেৱ বাবা মন্দিৰ। আপোনালোকে শুনিছে না নাজানো কিন্তু মন্দিৰ দেখিবলৈ বহুত ধুনীয়া আৰু মই আৰু মোৰ ৰুমমেট ভন্টি এতিয়া ওলাইছো যাবলৈ। এয়া হৈছে মোৰ ৰুমমেট ভন্টি আৰু চলি আছে আমাৰ লগৰ চলি। আমি গুটে কেজনী যাম। গতিকে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম, ভিডিঅটো চাই থাকিব। আমি আহি পালো ৰামদেৱ বাবা মন্দিৰ আৰু এয়া হৈছে মুখ্য দুৱাৰ। ইয়াৰ ভিতৰত আমি সোমাই গৈ এতিয়া আমাৰ ভাগ্য ভাল যে আমি গধূলি হ'ল আৰু যেহেতু আমি সন্ধ্যা আৰতি পাইছোঁ গতিকে আমি সন্ধ্যা আৰতিও উপভোগ কৰিলোঁ। আৰতিৰ সময়তে এনেদৰে ফুল দিয়া হয় আৰু যি ফুল আমি ৰামদেৱ বাবালৈ অৰ্পণ কৰোঁ আৰু কৰাৰ পাছতেই পূজাৰ আৰতি শেষ হোৱাৰ পাছত আমাক প্ৰসাদ আৰু ফুল দিছে যিটো ঘৰলৈ লৈ যাব পাৰি। এই মন্দিৰৰ আৰ্কিটেকচাৰ খুবেই ধুনীয়া, পেইণ্টিংছৰ থ্ৰুৰে ইয়াত ষ্টৰি টেলিং কৰা হৈছে। এয়া আমি আছোঁ ৰাম মন্দিৰত আৰু এয়া হৈছে মোৰ ফ্ৰেণ্ড পল্লৱী আৰু সেইফালে আছে চাৰিকা পুৰা ফটো ক্লিক কৰা বিধি আছে আৰু শতাব্দী। দেন এয়া হৈছে মোৰ ৰুমমেট প্ৰজ্ঞা আৰু এয়া সীমা। সিহঁতৰ পৰা কথা চলি আছে আৰু দেখাই থাকিম আপোনালোকক, গোটেই ভিডিঅ'টো চাই থাকিব। যিহেতু আমাৰ পূজা কৰা হ'ল আৰু এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু বাহিৰত দেখিছেনে বাহিৰৰ পৰা নাইট ভিউ খুবেই ধুনীয়া। বাহিৰলৈ ওলাই গৈ ওচৰতে এনেদৰে বিষ্ণু ভগৱানৰ মূৰ্তি বনোৱা আছে আৰু ইয়াৰ থ্ৰুদিও ষ্টৰি টেলিং কৰা হৈছে। খুব ধুনীয়া, মই খুবেই ভাল পাইছোঁ ইয়াত আহি আৰু আপোনালোকে আহিব পাৰে। আৰু বাহিৰৰ পৰাও মন্দিৰৰ এটা ভিউ লোৱা হৈছে, এইটো দেখিছেনে খুবেই ধুনীয়া। আৰু আজিৰ ভিডিঅ'টো ইমানেই, আশা কৰোঁ আপোনালোকে ভাল পালে। ধন্যবাদ।